মহিলাৰ গোচৰ জোঙা আগটো কেতিয়া ফাটি দুফাল হৈ যায়। মহিলাই বেছিকৈ যৌন মিলন কৰিলে আৰু সন্তান জন্ম দিয়াৰ সময়ত ফাটি দুফাল হৈ যায়। কোষখনৰ ভিতৰত কোনটো অংশত লিংগটো লাগিলে ছোৱালীয়ে অধিক মজা পায়? বুচখনৰ ভিতৰত গৰ্ভাশয় আৰু গিদাৰ মাজত থকা জালিত লিংগটো লাগিলে অধিক মজা পায়। ছোৱালীয়ে কেতিয়া পেণ্টিৰ ভিতৰত হাত ভৰাই মোহাৰি থাকে? ছোৱালীয়ে যেতিয়া অশ্লীল কথা ভাবি থাকে বা অশ্লীল ভিডিঅ' চাই সেই সময়ত পেণ্টিৰ ভিতৰত হাত ভৰাই মোহাৰি থাকে। মহিলাই চোদন লৈ থাকোঁতে ভৰি দুটা কিয় মেলি দিয়ে? লিংগটো গোটেইডাল সোমাই যাবলৈ লগতে আৰু অধিক মজা পাবলৈ ভৰি দুটা মেলি দিয়ে। ছোৱালী বা মহিলাই উত্তেজিত হৈ থকাৰ সময়ত চোদন নাপালে কি কৰে? উত্তেজিত হৈ থকাৰ সময়ত চোদন নাপালে ছোৱালী বা মহিলাই আঙুলি মাৰি উত্তেজনা ঠাণ্ডা কৰে। আমাৰ ইউটিউব পৰিয়ালৰ লগত জড়িত থাকিবলৈ আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।